হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আনদিনাৰ দৰে আজিও মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লক অলপো দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ফুলৰ সৈতে এখন চন্দা মাছৰ ৰেচিপি। চন্দা মাছৰ সৈতে ফুল বনাবলৈ মই লৈছোঁ 4টা ফুল। ফুলকেইটা ধুনীয়াকৈ বাকিলাই ল'ম আৰু 2টা মিডিয়াম সাইজৰ আলু। ভিডিঅ'টো দেখুওৱা ধৰণে আপুনি এনেকুৱা পজিশ্যনত কাটি ল'ব ফুল আৰু আলুখিনি। এটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ আৰু পিঁয়াজটো ধুনীয়াকৈ বাকিলাই এনেকুৱাকৈ কুটি লৈছোঁ। কেৰাহীখন চৌকাটোত উঠাই দিছোঁ আৰু গৰম হোৱাৰ লগে লগে মই দিছোঁ ইয়াত তেল। এইখিনি হ'ল চন্দা মাছ, যি আমাৰ নিজৰ ঘৰৰ পুখুৰীৰ পৰা উঠাইছিলোঁ। আৰু নিমখ আৰু হালধি দি চন্দা মাছখিনি প্ৰায় 5 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম। আৰু ইফালে তেলো ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এপিচ এপিচকৈ মাছখিনি ধুনীয়াকৈ দিলে আপুনি মন কৰিব চন্দা মাছ ভাজোঁতে গালৈ তেল ছিটিকি পৰে। গতিকে আপুনি মাছখিনি ভাজোঁতে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব, নহ'লে কেতিয়াবা গাত গৰম তেল ছিটিকি পৰি পান জ্বলা ফুটি যাব। মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ঠিক ভিডিঅ'টোত দেখুওৱাৰ ধৰণে ইমানখিনি টান ফুডত আপুনি মাছটো ভাজি ল'ব, ঢিলাকৈ নাৰাখিব। আৰু মাছ ভাজি ৰৈ যোৱা তেলখিনিতে মই দিছোঁ পিঁয়াজ আৰু তেজপাত দি ভালদৰে অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। আৰু তাৰ পাছত কাটি থৈ দিয়া ফুল আৰু আলুখিনি দি ধুনীয়াকৈ লৰাই ল'ম। কেইমিনিটমান ভাজি লোৱাৰ পাছত নিজে নিজে ফুলৰ পৰা পানী ওলাবলৈ ধৰিব। আপুনি তেতিয়ালৈ পানী নিদিব আৰু ঢাকনিখন মাৰি থৈ দিম। আৰু ইফালে মই লৈছোঁ এটা জিৰা পাউডাৰ। ইয়াৰ পৰা মই এচামুচ জিৰা গুড়ি ব্যৱহাৰ কৰিম আৰু জালুকৰ গুড়ি এচামুচ। তাৰ বাহিৰে অন্য মছলা মই কোনো ধৰণৰ ব্যৱহাৰ নকৰোঁ। দেখিছেনে ফুলৰ পৰা কি ধুনীয়াকৈ পানী ওলাই আহিছে। আৰু ঠিক এনেকুৱাকৈ উতলি থাকোঁতেই মই মাছখিনি দিছোঁ আৰু আপোনাৰ পৰিয়াল অনুসৰি আপুনি ইয়াত পানী এড কৰিব। আৰু মই যিহেতু 5-6 জনৰ বাবে বনাম, সেয়েহে মই ইমানখিনি পানী দিছোঁ। তাৰপাছত নিমখ আৰু হালধি দিম আৰু প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে আকৌ ধুনীয়াকৈ উতলাই ল'ম। এনেকুৱা সময়ত যিহেতু ফুল বজাৰত বহুতেই পোৱা যায়, সেয়েহে ফুলৰ সৈতে এনেকৈ এবাৰ আপুনি মাছৰ আঞ্জা এখন নিশ্চয় বনাই খাই চাব। জিৰা আৰু জালুকৰ গুড়িখিনিও দি দিছোঁ, কাটি থোৱা ধনিয়া পাত অলপ দি দিছোঁ আৰু দি ভালদৰে 5 মিনিটমান সময় উতলোৱাৰ পাছত নমাই দিম। আপুনি আঞ্জাখন যিমান সময় উতলাব আপোনাৰ আঞ্জাখনৰ সোৱাদো সিমানেই ধুনীয়া হ'ব। আৰু এয়া হৈ গ'ল মোৰ ফুলৰ সৈতে চন্দা মাছৰ ৰেচিপি তৈয়াৰ। দেখাত যিমান ধুনীয়া হৈছে, খাবলৈ তাতকৈ বেছি ধুনীয়া হৈছিলে। কিন্তু মিছাকৈ কৈ লাভ নাই, অলপমান নিমখটো কমিছিলে, তথাপিও প্ৰায় হৈয়ে গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ লৈছোঁ বিদায়। বাই বাই।